হেল্ল' গাইজ, আজি মই আপোনালোকৰ ওচৰলৈ এটা নতুন ৰেচিপি লৈ আহিছোঁ। সেইটো হৈছে ভোট জলাৰ আচাৰ। আহকচোন চাওঁ মই কেনেকৈ বনালোঁ। মই ইয়াত 100 গ্ৰাম বগা বেহাৰ লৈ লৈছোঁ। এইখিনি ধুই ভালদৰে ৰ'দত শুকাই লৈছোঁ। প্ৰথমতে মই এটা বাচনত 1 কাপমান ভিনেগাৰ লৈ লৈছোঁ। এতিয়া মই ভিনেগাৰখিনিত শুকাই লোৱা বেহাৰখিনি দি দিছোঁ। 3 ঘণ্টামান বেহাৰখিনি ভিনেগাৰ পানীত তিয়াই থ'ব লাগিব। ইয়াত মই 15টামান ভোট জলকীয়া সৰু সৰুকৈ কাটি লৈছোঁ। 3 ঘণ্টামান বেহাৰখিনি ভিনেগাৰত তিয়াই থোৱাৰ পিছত এনেদৰে ফুলি উঠিব আৰু ভিনেগাৰখিনি বেহাৰখিনিয়ে শুহি ল'ব। তাৰ পিছত এটা মিক্সি জাৰ লৈ বেহাৰখিনি ধুনীয়াকৈ পিচি ল'ম। এতিয়া বেহাৰখিনি ধুনীয়াকৈ পিছা হৈ গৈছে। বেহাৰখিনি মই বেছি পনীয়াকৈ পিছা নাই, অলপ গুদুৰা থকাকৈ পিচিছোঁ। এতিয়া এটা কেৰাহী লৈ লৈছোঁ। কেৰাহীত তেল লৈ লৈছোঁ। তেলখিনি ভালদৰে গৰম হোৱাৰ পাছত মই ইয়াতে পাঁচফোৰণ দি দিছোঁ। পাঁচফোৰণখিনি ৰঙা হোৱাৰ পিছত ইয়াত মই মছলা দি দিছোঁ। জিৰাৰ গুড়ি দিছোঁ, মিট মছলা দিছোঁ, ৰঙা হোৱাৰ কাৰণে অলপমান ৰেড চিলি পাউডাৰ দিছোঁ। এতিয়া মই বেহাৰৰ গুড়িখিনি দি দিছোঁ। অলপ সময় ভালদৰে ভাজি ল'ম। বেহাৰখিনি ভালদৰে ভজা হৈ গৈছে। এতিয়া মই জলকীয়াখিনি দি দিছোঁ। জলকীয়াখিনি মিক্স কৰি ল'ম আৰু ভালদৰে অলপ সময় ভাজি ল'ম। আচাৰটো বেছি জাৰ নহয় কাৰণ জলকীয়াখিনি ভাজি লৈছোঁ আৰু খাবলৈ ধুনীয়া হয়। এতিয়া মই ইয়াত সোৱাদ অনুসৰি নিমখ দি দিছোঁ। এতিয়া মই অলপমান তেলত 2 চামুচ হালধি দি দিছোঁ। হালধিখিনি দিলে কালাৰটো ধুনীয়া হ'ব, নিদিলেও হয়। আৰু এইখিনি ধুনীয়াকৈ লৰাই ল'ম। এনেদৰে মোৰ আজি ভোট জলকীয়া ৰেচিপিটো ৰেডি হৈ গ'ল। আপোনালোকে যদি ভাল পালে তেনেহ'লে ঘৰত এবাৰ ট্ৰাই কৰি চাব আৰু কেনে পালে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। ভিডিঅ'টো যদি ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে বেল আইকনটো বজাই দিব।